वेलकम बैक टू माई यूट्यूब चैनल और आज 3 अक्टोबर अर्थात आज दुर्गा पूजार महा अष्टमी पूजा और सो मैं रातिपुৱা उठी मेली रेडी हो इतना मैं फर्स्ट पूजा करब जाम तार पिছত आमी गधूलिলৈকে आज फुरिब ओলাই जाम पूजा चाब जाम सो ब्लगটো लास्टলৈকে চাই থাকিব। এইখন পূজা হৈছে আমাৰ হেঙেৰাবাৰী পাব্লিক হেল্থৰ থকা পূজাখন আৰু এই ভিডিঅ'টো হৈছে সপ্তমী পূজাৰে মই মানে এইটো একেলগে জয়েন কৰি কিনে দিছোঁ। सो आज आमी माने अष्टमी पूजा चाबले इतना आमी ओলাই आसो तो ब्लगটো চাই থাকো হেখলৈকে মই ক'ত যাওঁ কি কৰোঁ আজি মই দেখুৱাই আছোঁ আকৌ ঠিক আছে ব্লগটো চাই থাকো। আৰু এইখন পূজা হৈছে মালিগাঁৱৰ পাণ্ডুৰ হয় আৰু চাই থাককচোন ইয়াতে মণ্ডপটো খুব ধুনীয়াকৈ মানে সজাইছে লাইটিংছ ডেকোৰেশ্যন গোটেইখিনি ইমান সুন্দৰকৈ মানে কৰিছে ন খুবেই ভাল লাগিছে গৈ কিনে ইয়াত। আৰু এইখন পূজাটো মোৰ চবতকৈ বেষ্ট লাগিছে ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে আপোনালোকে চাওক না কিমান ধুনীয়াকৈ কৰিছে ন এইখনো মানে পাণ্ডুৰে হয় মই একজেক্ট লোকেশ্যনটো মই ইমান ভালকৈ নাজানো কিন্তু পাণ্ডুৰ পৰা আমি ওলাই আহোঁতেই মানে এইখিনিতে মানে দেখিছিলোঁ চ' মানে গাড়ী ৰখাব জেগা নাছিলে যদিও মানে আমি মানে গাড়ী বহুত আগত ৰখাই কিনেও মানে মই মানে এইখন মানে চাব লাগিব বুলি মানে চামে বুলিয়ে মানে গাড়ীৰ পৰা নামি আহিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু দেৱী মা বিচনীৰে মানে বনাইছে ইমান সুন্দৰকৈ মানে বনাইছে মোৰ চবতকৈ বেষ্ট লাগিছে মানে মোৰ মোবাইলত মই যিমানখিনি পাৰোঁ মই কেপচাৰ কৰিছোঁ চাই লওক আপোনালোকেও চাওকচোন ইমান ধুনীয়াকৈ বিচনী ডলা এনেকৈ মানে বিৰাট ধুনীয়াকৈ মানে কৰিছে আৰু বস্তুখিনি আৰু লাইটছবোৰ চাওকচোন চব মানে বাঁহ বেতৰে কৰিছে আৰু এইখন পূজা মানে মোৰ চবতকৈ বেষ্ট লাগিলে মানে থিমটো অকণমান বেলেগ আৰু বেলেগতকৈ আৰু মায়ে প'জ দি আছে আৰু এইবাৰ আমি আহি লতাশিল পালোঁ আৰু ৰাস্তাত বহুত ট্ৰেফিক আছিলে চ' পূজা ঢেৰ আছিলে কিন্তু মানে ৰখোৱা ক'তো মানে এনেকৈ জেগা নাছিলে চ' লতাশিলত আমি মানে সদায় মানে আহোঁৱেই বেলেগত পূজা নাচালেও মানে আমি লতাশিলত চামেই চ' এইবাৰনো কিয় মিছ কৰোঁ চ' আহিলোঁ আৰু চাওকচোন এইবাৰো খুব ধুনীয়াকৈ মানে মণ্ডপটো মানে সজাইছে চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু ইয়াত কিন্তু বহুত বেছি ভিৰ আছিলে চ' মই ইমান মানে যিমানখিনি পাৰিছোঁ মই কৰিছোঁ কিন্তু মানুহৰ ইমান ভিৰ আছিলে নহয় কি ক'ম আৰু আপোনালোকে চাই লওকচোন আৰু দেৱী মাক ইমান ধুনীয়াকৈ মানে সজাইছিলে ন বিৰাট ভাল লাগিছিলে চাই কিনে বাট মই ইমান ভালকৈ মেবি মই কেপচাৰ কৰিব মই নহ'ল চাগে মানে বহুত বেছি ভিৰ আছিলে ন চ' ওচৰলৈকে মই ইমান ভালকৈ মই যাবই নোৱাৰিলোঁ।
আৰু এইখন হৈছে নুনমাটিত থকা ছেক্টৰ 2ৰ পূজা। এইখনো লাইটিংবোৰ ইমান ধুনীয়াকৈ কৰিছে ন, চাওকচোন আপোনালোকে। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, খুব ইউনিক লাগিছে আৰু মানে ভাল লাগিছে মোৰ থিমটো। আৰু এতিয়া আমি আহি গণেশগুৰি পালোহি। আৰু ইয়াত টেডি, ছোটা ভীম ঢেৰ দোকান বহিছে। ভালো লাগে দিয়ক ন চাই এইবোৰ পূজাত। আৰু পূজাত জেলেপি, আৰু এয়া হৈছে গণেশগুৰি পূজা মণ্ডপ। হেল্ল' গাইজ, আজি হৈছে নেক্সট ডে। একচুৱেলি কালি মোৰ মানে ভিডিঅ'টো এণ্ডিং কৰা নহ'ল। কালি আমি ইমান ট্ৰেফিক জামত মানে ফচিলোঁ ন। চ' মানে মোৰ একদম মূৰ চুৰ বিষাই মানে মোৰ অৱস্থা অকণমান বেয়া আছিলে। চ' আজি মানে পূৰা ফ্ৰেছ হয়। মই ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰা নাই, চ' এণ্ডিং কৰিবৰ কাৰণে আহিলোঁ। চ' ভিডিঅ'টো অলৰেডি মানে বহুত দীঘল হৈছে। মই আৰু মানে বাক কৰি কিনে মই আৰু দীঘল নকৰোঁ। ত' ভিডিঅ'টো মই আজিৰ কাৰণে এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈকে আহিছোঁ নতুন এটা ভিডিঅ'লৈ। অতি সোনকালে মই আহি আছোঁ। আজিলৈকে বাই বাই।